আজি অসমৰ বৈশিষ্ট্যপূৰ্ণ সাজপাৰ এই সম্পৰ্কত কিছু কথা অৱগত কৰিবলৈ লৈছো। প্ৰাচীন কালৰ পৰাই ৰিহা মেখেলা চাদৰ অসমীয়া তিৰোতাৰ বৈশিষ্ট্যপূৰ্ণ সাজপাৰ বুলি গণ্য কৰা হৈছিল। ৰিহা মেখেলা চাদৰ তিব্বত বৰ্মী লোকৰ পৰা অসমীয়াসকলে গ্ৰহণ কৰিছে বুলি বহুতে ভাবিলেও বৰ্তমানলৈ অসমীয়া তিৰোতা সমাজত ই অতি আদৰৰ। অসমীয়া সাজপাৰত বিদেশী প্ৰভাৱ আহোম যুগৰ পৰা পৰিবলৈ আৰম্ভ কৰে। এই সময়ৰ পৰা মোগলৰো প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াৰ পিছত ইংৰাজৰ আগমনৰ লগে লগে ইউৰোপীয় সাজ পোছাকে লাহে লাহে অসমীয়াৰ মাজত ঠাই ল'বলৈ আৰম্ভ কৰিলে। গতিকে ভাৰতীয় মোগল আৰু ইউৰোপীয় সাজ পোছাকৰ সংমিশ্ৰণ অসমীয়াৰ মাজত দেখা গ'ল। বৰ্তমান সময়ত অসমীয়াৰ সাজপাৰ বাৰে বৰণীয়া হ'ল সঁচা, কিন্তু বিহু সংস্কৃতিয়ে এই বাৰে বৰণীয়া সাজপাৰ আঁতৰাই অসমীয়াৰ নিৰ্ভেজাল সাজপাৰকহে আদৰি লয়। পুৰণি কালত অসমৰ তাঁতী সম্প্ৰদায়ৰ লোকে কপাহী কাপোৰ ব্যৱহাৰ কৰিছিল। আকৌ পলুজাত সামগ্ৰীৰে বনোৱা এৰী, মুগা, পাট আদিৰ বস্ত্ৰও অসমীয়াসকলে পৰিধান কৰিছিল। সাধাৰণতে ৰজা আৰু সম্ভ্ৰান্ত লোকসকলেহে এনেবিধ বস্ত্ৰ পৰিধান কৰিছিল। তাৰোপৰি অসমৰ বিশেষ সম্পদ মেজাংকৰি পাট কাপোৰ সম্ভ্ৰান্ত লোকেই ব্যৱহাৰ কৰিছিল। বিহু সংস্কৃতিয়ে পুৰণি সাজ পোছাকবোৰ বিশেষকৈ মুগাৰ ৰিহা মেখেলা চাদৰক আদৰি লোৱা দেখা যায়। তাৰোপৰি অসমৰ ডা-ডাঙৰীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পুৰুষে সাধাৰণতে দুই পদ কাপোৰ ব্যৱহাৰ কৰিছিল। প্ৰথম পদ ধুতি অৰ্থাৎ চুৰিয়া। উক্ত শ্ৰেণীৰ লোকে আঁঠুৰ তললৈ আৰু কেতিয়াবা ভৰিৰ সৰু গাঁঠি পোৱাকৈ ধুতি পিন্ধিছিল। সন্মুখৰ পিনে দীঘলকৈ ঠোৰ মাৰি লৈছিল। আনটো আগ দুই ভৰিৰ মাজেৰে পিছলৈ নি পোন অৰ্থাৎ লেংটি মাৰিছিল। আজিও বিহু নাচ নাচোতে বা বিহু গাওঁতে তেনেকৈ ধুতি বা চুৰিয়া পৰিধান কৰা হয়। পুৰণি কালত অসমীয়াসকলে ব্যৱহাৰ কৰা দ্বিতীয় পদৰ নাম চাদৰ বা উত্তৰীয়। এই পদে শৰীৰৰ ওপৰ অংশ ঢাকিছিল। আহোম মোগলসকলৰ দিনৰ পৰাই চোলা, এঙা চোলা, চৌগা, চাপকন আদিৰ প্ৰচলন আৰম্ভ হ'ল। বৰ্তমান বিহু সংস্কৃতিতো তাহানিৰ বৈশিষ্ট্যপূৰ্ণ সাজপাৰ ধুতি চুৰিয়া, কামিজ, চাপকন, এঙা চোলা আদি পুৰুষে ব্যৱহাৰ কৰে। অতীত কালত অসমীয়াসকলে কমৰ বন্ধাৰো অৰ্থাৎ কঁকালত মেৰিয়াই লোৱা বস্ত্ৰ প্ৰচলন আছিল। কোনো কোনো গ্ৰন্থত হৰ্ষচৰিত আদিত চামৰাৰ দ্বাৰা নিৰ্মিত কমৰ বন্ধাৰো উল্লেখ পোৱা যায়। সেইদৰে বিহু মৰা ডেকাসকলৰ কঁকালৰ টঙালি আৰু গাভৰুসকলৰ কঁকালৰ ৰিহা আজিও প্ৰচলন হৈ আছে। এই বিহু সংস্কৃতিৰে এটা ডাঙৰ অৰিহণা। প্ৰাচীন অসমত শিৰস্থান বা পাগুৰিৰ প্ৰচলন থকাৰ কথা জনা নাযায় যদিও ৰজা ভাস্কৰ বৰ্মনে শিৰোবেষ্টন পৰিধান কৰি কনৌজৰ মহামেলত যোগ দিয়াৰ কথা উল্লেখ আছে। কিন্তু আহোম মোগলৰ পৰাহে শিৰস্থান বা পাগুৰিৰ অধিক প্ৰচলন আৰম্ভ হ'ল বুলি ক'ব পাৰি। বৰ্তমানো গাঁৱৰ মুখিয়ালসকলে মূৰত পাগুৰি মৰা দেখিবলৈ পোৱাৰ উপৰি বিহু সংস্কৃতিৰ মাজতো দেখিবলৈ পোৱা যায়।
অতীতৰ পৰা হিন্দু তিৰোতাই কপালত আৰু শিৰত ৰঙা সেন্দুৰৰ ফুট ব্যৱহাৰ কৰিছিল। ৰঙা আৰু হালধীয়া ৰঙক অসমীয়াসকলে পবিত্ৰ বুলি গণ্য কৰিছিল। অসমৰ তিৰোতা সমাজত পুৰণি কালৰ পৰা বিভিন্ন ধৰণে খোপা বান্ধি সৌন্দৰ্যবৰ্ধন কৰা হৈছিল। তেনেধৰণৰ খোপাই আজি কলদিলীয়া আৰু উধনীয়া খোপাৰ ৰূপ লৈছে। খোপাত ফুল, ফুলৰ মালা, অলংকাৰ আদি গুজি নিজকে বেছি দেখনীয়া কৰি তুলিছে। বিহু সংস্কৃতিটো কপৌ ফুল, তগৰ ফুল আৰু নাহৰ ফুল আদি খোপাত পৰিধান কৰি গাভৰুসকলে অতি দেখনীয়াৰ হ'বলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। তাহানিৰ প্ৰতিজনী অসমীয়া নাৰী সুনিপুণ শিপিনী আছিল। প্ৰতিজনীয়ে তাঁত বব আৰু ফুল বাচিব জানিছিল। তাঁতশালৰ প্ৰতিটো সামগ্ৰীৰ প্ৰতি শিপিনীসকলৰ বৰ মৰম চেনেহ আছিল। পৰম্পৰাভাৱে প্ৰচলিত বিহু গীতেই তাৰ সাক্ষ্য বহন কৰি আহিছে এনেকৈ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, এই অতিকৈ চেনেহৰ মাকো, তাতো কৈছে নেহৰ বহাগৰ বিহুটি ঐ, নেপাতি কেনেকৈ থাকো। আগৰ দিনত হাতীৰ দাঁত কাঠ বা বাঁহৰ কাকৈৰে অৰ্থাৎ এই ফণিৰে মূৰ চুচি বা মূৰ আঁচুৰি লৈছিল। আধুনিক যুগে এই ফণি বা কাকৈৰ প্ৰচলন হ্ৰাস কৰি পেলাইছে যদিও বিহু মৰা গাভৰুৰ খোপাত গুজি লোৱা কাকৈয়ে তাহানিৰ অসমীয়া সংস্কৃতিলৈ আঙুলিয়াই দিয়ে। অতি প্ৰাচীন কালৰ পৰাই অসমীয়া নাৰীয়ে অলংকাৰ ব্যৱহাৰ কৰি আহিছে। অৱশ্যে পুৰণি কালত পুৰুষেও অলংকাৰ ব্যৱহাৰ কৰিছিল। সাজ পাৰৰ দৰে অলংকাৰেও সময়ৰ সোঁতত নানান কাৰণত ৰূপ সলাই আহিছে। কিন্তু বিহু সংস্কৃতিয়ে তেনে ৰূপ সলনিৰ সোঁতত ভেটা দিয়াৰ বাবে আজিও পুৰণি অলংকাৰৰ মুখ দেখিবলৈ সমৰ্থবান হৈছো। পুৰাণত শৰীৰৰ বিভিন্ন অংগত পিন্ধা নানাবিধ অলংকাৰৰ তালিকা আছে। পুৰণি কালত এই সকলোবোৰ অলংকাৰ যে সকলো শ্ৰেণীৰ তিৰোতাই পিন্ধিছিল তেনে নহয়। সাধাৰণভাৱে ইয়াকে ক'ব পাৰি যে বাঁহৰ পটোৱা হাৰ অসমীয়া তিৰোতাৰ ডিঙিৰ অলংকাৰ। হাৰৰ মাজ ভাগত একোটা দুগদুগী ওলমি থাকে। এই দুগদুগী বিভিন্ন প্ৰকাৰৰ আছিল। আজিও হাৰ বা মণিমালাত দুগদুগী বা জোনবিৰি, গলমাদলি, ঢোল মাদলি ওলমাই পিন্ধি গাভৰুসকলে বিহুতলীলৈ ঢাপলি মেলা দেখিবলৈ পোৱা যায়। তাৰোপৰি তাহানিৰ দৰে হাতত খাৰু, হাতৰ আঙুলিত আঙুঠি, কাণত কেউৰ বা কংকণ এইবিলাক পৰিধান কৰি থকা দেখিবলৈ পোৱা যায়। নানা তৰহৰ ফুল বচা কাপোৰ, বাঁহৰ পটোৱা, সূক্ষ্ম কাৰুকাৰ্য কৰা বিভিন্ন অলংকাৰ ইত্যাদি এইবোৰ অসমীয়াৰ সৌন্দৰ্যবোধ, সুকুমাৰ প্ৰতিভা, সুকুমাৰ কাৰুকাৰ্য কৰা বিভিন্ন অলংকাৰ ইত্যাদি অসমীয়াৰ সৌন্দৰ্যবোধ আৰু শিল্পী মনৰ পৰিচায়ক। এইবোৰ ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত পৰিৱৰ্তনে দেখা দিছে যদিও বৈশিষ্ট্যপূৰ্ণ নিদৰ্শনবোৰ বিহু সংস্কৃতিত দেখিবলৈ পোৱা যায়। আজিলৈ বৈশিষ্ট্যপূৰ্ণ সাজপাৰৰ বিষয়ে, আমাৰ অসমীয়া সমাজৰ বৈশিষ্ট্যপূৰ্ণ সাজপাৰৰ বিষয়ে কৈ আজি সামৰিছো। নমস্কাৰ।